নেকুয়া খবৰ তো পুনৰ এটা নতুন ভিডিঅ'লৈ মই মিষ্টাৰে যে আহি গ'লো আকৌ এবাৰ আপোনালোকৰ মাজত হয় নহয় তো আজিৰ পৰা মই ভাবিছোঁ তো মানে ব্লগ বনাম তো আৰু ৰ'ষ্টিং ভিডিঅ' নকৰোঁ ৰ'ষ্ট ভিডিঅ' চাই চাগে আপোনালোকৰ আমনিও লাগিলে আৰু মই মানুহটো বহুত দিনৰ বিৰতিৰ পিছত আপোনালোকৰ মাজত আজি ঘপককৈ ওলাইছোঁ হয় নহয় তো আজিৰ পৰা মানে আৰু কমেডি ভিডিঅ' চিডিঅ' মই নবনাওঁ কিন্তু য'ত যাম আৰু টাইমো নাই আজিকালি মই কি কৰোঁ মই কৰিম মই কি কৰোঁ কেনেকৈ কৰোঁ কি কৰি আছোঁ মই চব তাৰ ওপৰতো ভিডিঅ' এটা বনাম তো ইমান দিনৰ বিৰতিৰ পিছত মই যে আকৌ এবাৰ ইউটিউবত আহি গৈছোঁ সেইটোৱে মোৰ কাৰণে অকণমান আৰু ভাল বুলি ভাবিছোঁ ৰঙালী বিহু বুলি আজি ব্লগ এটা বনাইছোঁ আৰু এতিয়াৰ পৰা মই অলপমান ব্লগেই বনাম ব্লগ আপলোড কৰিম বৰ বেলেগ ধৰণৰ ব্লগ বনাম য'ত যাম ঘূৰিম মজাকৈ লাগিব আপোনালোকৰ মাজত হয়নে নহয় তো আকৌ এবাৰ ভিডিঅ' বনাবলৈ অকণমান আপোনাৰ মৰম দিয়ক অকণমান ছাপোৰ্ট কৰক তো তেতিয়া মই আকৌ এবাৰ ভিডিঅ' বনাবলৈ লৈ ল'ম না এতিয়া আমি যাবলৈ ওলাইছোঁ অলপমান ফুৰি আহোঁগৈ তোমালোকক দেখুৱাই আহোঁগৈ কেনেকৈ কৰিম আজি মানুহৰ বিহুৰ দিনাখন অলপ বিহু চিহু ক'ৰবাত আছে নেকি চাওঁগৈ ইয়াৰ লগৰ অমৰ আহিছে অকণমান হাই বুলি কৈ দিয়া তো আমি এতিয়া ডিম্পু দাও আহি আছে ডিম্পু দাক লগ কৰিবলৈ যাওঁ যদি পাওঁ ৰাস্তাত লগ কৰিম ডিম্পু দাক আৰু এতিয়া আমি জেডি বুলি কোৱা লগৰটোক ৰাখি থৈ এতিয়া আমি ঘৰত থৈ আহি আছোঁ তো আমি এতিয়া ক'ত যাওঁ কি কৰিম এতিয়া আমাৰ লগত গ'লা ব্লগত দেখি থাকিবা কি কৰিম ক'ত যাম এয়া আমি এতিয়া ঘৰৰ পৰা ওলাবলৈ লৈছোঁ মানে ঘৰৰ পৰা ওলাই ক'ত যাম কি কৰিম নাজানো কিন্তু গৈ আছোঁ আজি কি হ'ব কি কৰিম আমি সেইটো একো নাজানো কিন্তু এতিয়া গৈ আছোঁ ক'ত যাম এতিয়া তিনিআলি পাইছোঁহি তিনিআলিৰ পৰা ক'ত যাম কোনফালে যাম ভাবিছোঁ এতিয়া লেফ্ট ছাইডেকে যাওঁ গাড়ী ঘোঁৰা একদম আগলৈ ক'ত যাম এতিয়া মানে এতিয়া চালিয়া জেগা এটাত যাম আজি মানে মোৰ ধুনীয়া মানে বিউটিফুল মানে এতিয়া চালিয়া জেগা এটাত গৈ তাত ফটো চটো মাৰিম কি কৰিম আমি গোটেইকেইটাই যাম তো বেক মাৰি এতিয়া বিহু নাচনী এতিয়া বহাগৰ বিহুত নাচনী কেনি গ'ল নাচনী এই যেনি চান নাচনীক দেখিব নোৱাৰিলে এতিয়া আমি তেলটোকে ভৰাই লওঁ তেল ভৰাই আমি সেয়া লগৰকেইটা গৈ আছে আগত আমি তেলটো ভৰাই পেলানি এতিয়া যাম ধুনীয়া এটা জেগালৈ চ' এতিয়া ক'ত যাম কি কৰিম চাই থাকা ভিডিঅ'টো তেল ভৰাই ল'লোঁ তেল ভৰাই গৈ আছোঁ এতিয়া গোটেইখিনি লগৰ এয়া গোটেইখিনি আহি আছে হিলি গৈছে Oh my god, বুকু ডব হিলাই দিছে গোটেইকেইটাই তো এতিয়া আমি কি কৰিম ফটোশ্বুট কৰিম আৰু কিবা কিনি খাম ইয়াত ধুনীয়া জেগা তো আপোনালোকক দেখুৱাই আছোঁ চাই থাকক মোৰ লগত একেলগে হা
শান্তি আশ্ৰমৰ ভিউটো দেখুৱাই আছোঁ দেখিছেনে ভিউ ধুনীয়া এখন নদী আছে তো তাত যাম তো ধুনীয়া ধুনীয়া ফটো চটো মাৰিম আৰু চালিয়াকৈ পাৰ্টি এটা খাম আমি আহিছোঁ আৰু এখন দোকান ইয়াত দোকান বৰ বেলেগ ধৰণৰ দোকান আছে মই দেখুৱাই আছোঁ ৰ'বা তোমালোকক তো দোকানকেইখন চাবা ধুনীয়া ধুনীয়া তো এইখন দেখিছে আমি দোকানলৈ আহি আছোঁ আমি 7টা আহিছোঁ তো দোকান ইয়াত আমি বস্তু লৈ আছোঁ এখন ভালকৈ দেখুৱাইছোঁ দোকান এতিয়া কিবা এটা লৈ আছোঁ লৈ পিনে কি খাম কি কৰিম তাত দেখুৱাই আছোঁ ব'লা তো চালিয়াকৈ গোটেইখিনি লগৰো আছে চবকে দেখুৱাইছোঁ তাত গৈ লগ পাম এইটো কি আহিছে এইটো কোনে খাব এইটো অভদ্ৰ ল'ৰা এইটো খাব এইটো চাহ এইটো কেমেৰাত ব্লাৰ কৰি দিছোঁ মুখখন এইটোৱে খাব এইটো চাউথৰ চিনেমা এক্টৰটোৱে খাব এইটোৱে খাব বাইক দেখিছানে বাইক এখন দেখিছানে চব বাইকৰ মাজত বন্ধ কৰি পিনে নি এইটো জেগা বনাই লৈছে এইটো লওক আপোনালোকে খাব মই নাখাওঁ এইবিলাক বস্তু দেই আপোনালোকে কওক ধুনীয়াকৈ বিন্দাছ ধুনীয়া ভিউ ধুনীয়া ভিউ পইণ্ট আমাৰ দুটা ৰেচিং হৈছে ৰাইডাৰ T90 ৰূপ কি কৰিলে চোৱা NS কি কৰিলে চোৱা ওইলি এইকেইটা T90 ৰূপ NSৰ ৰূপ কি কৰিলে চোৱা এখন দাঙিব লাগিব এতিয়া অৱস্থা এয়া কি হৈছে বে T90 দাঙি উঠাই দিব লাগিব 250 বে সৰি 250 আৰু ডাঙা মোৰ কেনেকুৱা লাগিছে ঠেলা আচ্ছা পৰশ কেনেকুৱা লাগিছে মজা লাগিছে আকৌ এটা হয় নি বাৰু আকৌ এটা এইডাল গাত দেখিছানে কিমান ডাঙৰ গাত হৈ গৈছে এইফালে এটা তো গোটেইকেইটা আৰু এইবিলাকে কৰি ঘূৰি আছোঁ এইটো ভিউটো চোৱা খালি চব ভিউ চোৱা বহুত ধুনীয়া ভিউ শান্তি আশ্ৰমৰ ভিউ দেখিছানে কি ধুনীয়া ভিউ লাগিছে তো ভিউটো চোৱা মই দেখুৱাই আছোঁ তো এখন নদী পাহাৰ নহয় চৰি নদীৰ ওচৰত থাকি তো এনেকুৱা আবেলি টাইমত ভাল লাগে চ' ভিউটো আমেজিং কি ক'ম শব্দ নাই আৰু ক'বলৈ বহুত ধুনীয়া লাগিছে চ' এতিয়া আমি যাবলৈ লৈছোঁ যাওঁ বেছি দেৰি নাথাকোঁ ইয়াত তো কাইলৈ মৰাণ যাম মৰাণত ভাল লাগিব তো মৰাণত বিহু আছে চব যাব ছবি দুবা যাব চব ভাল লাগিব তাত একেলগে ফূৰ্তি কৰিম আৰু ভিডিঅ'টো চাবা